লাগিছে নেকি দাদা আৰু এক প্লেট মমো দিব ক'ত থাকা তুমি সেই ডাঙৰ দোকানটো বন্ধ হলে বাহিৰতে শুই থাকো আৰু বাকি ঘৰৰ মানুহ কোনোৱে নাই মোৰ এটা কথা কি জানা যাৰ কোনো নাথাকে তাৰ ভগৱান থাকে সেইকাৰণে ভগৱানে মোক পঠাইছে তোমাৰ কাৰণে আজিৰ পৰা তুমি মোৰ লগত থাকিবা আৰু ই তোমাৰ ভাইটি কি চাইছা তোমাৰ দেউতা ইমান ভাল মোৰ দেউতা নহয় মোৰতো মা দেউতা কোনোৱে নাই এদিন ৰাস্তাত শুই থাকোঁতে দাদাই দেখি মোক নিজৰ ঘৰত থাকিবলৈ লৈ গ'ল এতিয়া মই স্কুলো যাওঁ